নমস্কাৰ সকলোকে পুনৰবাৰ অনলাইন ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি পঞ্চমমান শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ বিষয়ৰ দ্বিতীয় পাঠ পৰিস্থিতিতন্ত্ৰৰ প্ৰথম খণ্ড আগবঢ়াবলৈ লৈছো। আমি ইতিমধ্যে আগৰ খণ্ডবিলাকত পাই আহিছো যে প্ৰাকৃতিক পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালে থকা বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ, তাপ, উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অনুজীৱ আদিকে বুজো। এইবোৰ হৈছে পৰিৱেশৰ একোটা উপাদান। এই উপাদানবিলাকৰ ভিতৰত বায়ু, পানী, মাটি, সূৰ্যৰ পোহৰ আদি হৈছে অজৈৱিক উপাদান। আনহাতে উদ্ভিদ, প্ৰাণী, চৰাই-চিৰিকটি, অনুজীৱ আদি হৈছে পৰিৱেশৰ জৈৱিক উপাদান। আমাৰ পৰিৱেশ নিয়াৰিকৈ চলি থাকিবলৈ প্ৰত্যেকবিধ জৈৱিক আৰু অজৈৱিক উপাদানৰ নিজস্ব ভূমিকা আছে। এই দুই ধৰণৰ উপাদানৰ মাজত অবিৰতভাৱে স্থায়ী আৰু পাৰস্পৰিক সম্পৰ্ক চলি থাকে। সেউজীয়া উদ্ভিদে সূৰ্যৰ পোহৰত পাতত থকা হৰিত কণাৰ উপস্থিতিত বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড আৰু সূৰ্যৰ পৰা পোহৰ লৈ শিপাৰ সহায়ত মাটিৰ পৰা পানী আৰু খনিজ লৱণ শুহি লৈ নিজৰ আহাৰ নিজেই তৈয়াৰ কৰে। এই প্ৰক্ৰিয়াটোকে সালোক সংশ্লেষণ বুলি কোৱা হয়। উদ্ভিদে নিজৰ আহাৰ নিজেই তৈয়াৰ কৰে কাৰণে উদ্ভিদক উৎপাদক বুলি কোৱা হয়। উদ্ভিদে আহাৰ তৈয়াৰ কৰোঁতে পৰিৱেশৰ পৰা অজৈৱিক উপাদান বায়ু, সূৰ্যৰ পোহৰ, পানী আৰু খনিজ লৱণ ব্যৱহাৰ কৰে। এইদৰে প্ৰাকৃতিক পৰিৱেশৰ জৈৱিক আৰু অজৈৱিক উপাদানবিলাকে ইটোৱে আনটোৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। এইদৰে জৈৱিক আৰু অজৈৱিক উপাদানে এটাই আনটোৰ ওপৰত নিৰ্ভৰ কৰি পৰিস্থিতিতন্ত্ৰ গঠন কৰে। পৰিৱেশত যেতিয়া এটা প্ৰাণীয়ে আনটো প্ৰাণীক খায় তেতিয়া খাদ্য শৃংখলৰ সৃষ্টি হয়। খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে, কিয়নো উদ্ভিদে নিজৰ আহাৰ নিজেই তৈয়াৰ কৰে আৰু উদ্ভিদ হৈছে উৎপাদক। সেয়েহে এটা খাদ্য শৃংখলৰ আৰম্ভণিতে সদায় উদ্ভিদ থাকে। এই উদ্ভিদক তৃণভোজী প্ৰাণীসমূহে আহাৰ হিচাপে গ্ৰহণ কৰে। সেয়েহে খাদ্য শৃংখল এটাত উদ্ভিদৰ পাছতে তৃণভোজী প্ৰাণীসমূহ থাকে। আকৌ তৃণভোজী প্ৰাণীসমূহক মাংসভোজী প্ৰাণীসমূহে খাদ্য হিচাপে গ্ৰহণ কৰে। সেয়েহে খাদ্য শৃংখলত তৃণভোজী প্ৰাণীসমূহৰ পাছতে মাংসভোজী প্ৰাণীসমূহ থাকে। এই প্ৰক্ৰিয়াটো এটা সচৰাচৰ ঘটি থকা প্ৰাকৃতিক ঘটনা। সকলোবোৰ প্ৰাণী খাদ্যৰ বাবে প্ৰত্যক্ষ বা পৰোক্ষভাৱে উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেয়েহে উদ্ভিদক উৎপাদক আৰু প্ৰাণীসমূহক উপভোক্তা বুলি কোৱা হয়। কিছুমান প্ৰাণীয়ে প্ৰত্যক্ষভাৱে সেউজীয়া উদ্ভিদৰ পৰা খাদ্য আহৰণ কৰে। এনেবোৰ প্ৰাণী হৈছে প্ৰাথমিক উপভোক্তা, যেনে গৰু, মহ, ছাগলী, হৰিণা, শহাপহু আদি তৃণভোজী প্ৰাণীসমূহ হৈছে প্ৰাথমিক উপভোক্তা।
আকৌ কিছুমান প্ৰাণীয়ে প্ৰাথমিক উপভোক্তাসমূহক খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে। সেইবোৰ হৈছে গৌণ উপভোক্তা বা তৃতীয় শ্ৰেণীৰ উপভোক্তা। এই প্ৰাণীবোৰে পৰোক্ষভাৱে উদ্ভিদক খাদ্য হিচাপে গ্ৰহণ কৰে, অৰ্থাৎ তৃণভোজী প্ৰাণীসমূহ খায়, যেনে বাঘ, সিংহ, শিয়াল আদি মাংসভোজী প্ৰাণী। আন কিছুমান প্ৰাণীয়ে উৎপাদক আৰু উপভোক্তা দুয়োকে, অৰ্থাৎ উদ্ভিদৰ বিভিন্ন অংশ আৰু তৃণভোজী প্ৰাণী দুয়োবিধকে খায়। এইবোৰ হৈছে সৰ্বভোজী প্ৰাণী, যেনে মানুহ, কাউৰী, ভালুক ইত্যাদি। এইদৰে সকলো জীৱই খাদ্য শৃংখলত এটা নিৰ্দিষ্ট স্থান অধিকাৰ কৰে। পৰৱৰ্তী খণ্ডত আমি বিভিন্ন ধৰণৰ পৰিস্থিতি তন্ত্ৰৰ বিষয়ে আলোচনা কৰিম। আজি পাঠদান ইমানতে সামৰণি কৰিম। ধন্যবাদ।